ভাদ মাহৰ নাম কীৰ্তনেৰে মুখৰিত হ'ব ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰ। প্ৰতি বছৰে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভকত বৈষ্ণৱসকলৰ আগমন ঘটে এই ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰলৈ। সম্প্ৰতি এই নামঘৰটি এক পৰ্যটনথলীলৈ ৰূপান্তৰিত হৈছে। এই নামঘৰত ৰীতি নীতিৰে অতীজৰে পৰা ভাদমহীয়া পালনাম ভাগ আজিও চলি আহিছে। এইবাৰো পহিলা ভাদৰ পৰা চাৰিপ্ৰসংগীয়া পালনামৰ শুভাৰম্ভ হৈছে। ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে ভাদ মাহৰ অখণ্ড পালনামৰ বাবে নামঘৰ ভাগি আটক-ধুনীয়াকৈ সজাই পৰাই তুলিছে। মন কৰিবলগীয়া এই যে এইবাৰ পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে নামঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখভাগত বোৱতী পানীৰ খুঁটি নিৰ্মাণ কৰি ভকতসকলৰ সুবিধাৰ বাবে সাজু কৰি তুলিছে। এই বোৱতী পানীৰ সুবিধা যোৰহাটৰ বিজ্ঞান মহাবিদ্যালয়ৰ ডক্টৰ চন্দ্ৰ চুতীয়া আৰু যোৰহাট নিবাসী প্ৰভাত বৰাই আগবঢ়াইছে বুলি জানিবলৈ দিছে। এইবাৰ মাহজোৰা পালনামৰ নামাচাৰ্য হিচাপে থাকিব বতৰগঞা সত্ৰৰ অৱনী গোস্বামী। পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা আৰু সম্পাদক দিগন্ত শইকীয়াই জনোৱাৰ মতে ৰাইজৰ সুবিধাৰ বাবে অতিথিশালা, বন্তি প্ৰজ্বলন গৃহ আৰু মহাপুৰুষ মাধৱদেৱে ৰুই থৈ যোৱা বটবৃক্ষৰ চৌপাশ সজাই তোলা হৈছে। ইয়াৰ উপৰিও শিশুসকলৰ জিৰণি আৰু খাদ্যৰ বাবে এটি গৃহ নিৰ্মাণ কৰাৰ লগতে নামঘৰৰ বৰপুখুৰীটো সুন্দৰভাৱে চাফ-চিকুণ কৰা হৈছে। বৰনামঘৰৰ সন্মুখৰ দোকান পোহাৰসমূহ পৰিপাটিকৈ সজাই তোলাৰ উপৰিও খোৱা পানী, স্বাস্থ্য শিবিৰ, যান-বাহনৰ নিয়ন্ত্ৰণ আৰু স্থানীয় প্ৰশাসনৰ বাবে আছুতীয়াকৈ স্থান সজোৱা হৈছে।